দোস্ত চিন্তুমণি ব্লগ চেনেল মই এতিয়া যাই আছোঁ পুথিমাৰী ৰাস মহোৎসৱত। আপোনালোকক মই যিমান পাৰোঁ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। আৰু পুথিমাৰীত এইবাৰ ইমান ধুনীয়া ৰাস হৈছে যে ভৱনালৈও আমি দূৰ দূৰণিলৈ যাব নালাগে। এইবাৰ পুথিমাৰীতে আমি ৰাস চাম বুলি ভাবিছোঁ। তেতিয়া ৰাসৰ এইবাৰ ধামাকা দেখাইছে পুথিমাৰী ৰাস মহোৎসৱে। আহক আমি দেৰি নকৰি কিনে আমি ভিডিঅ'টো অকণমান আগুৱাই ওলাই যাম। বলক 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 ইমান চেষ্টা নকৰি আৰম্ভ। মই যি দেখাই আছোঁ এইটো হৈছে এইটো ভালুক আৰু এইটো হৈছে বাঘ আৰু হৰিণ। এইটো মানে কি চিৰিয়াখানা তাৰ কি হৈছে আৰু সৌন্দৰ্য কৰিছে চিৰিয়াখানা। ভালুক পাব, বাঘ পাব, হৰিণ পাব, অজগৰ সাপ পাব। আৰু এইখনটো নিশ্চয় গম পাইছে আমি যে আধুনিক দিনৰ স্কুলত পঢ়িছিলোঁ পাঠশালা স্কুলখনত। এইখনে হৈছে পাঠশালা স্কুল, আধুনিক দিনৰ পাঠশালা স্কুল। আপোনালোকে আহক, দূৰ দূৰণিলৈ যাব নালাগে। পুথিমাৰী ৰাস মহোৎসৱত আহক, বহুত ধুনীয়া আকৰ্ষণীয় নেদেখা বস্তু দেখিবলৈ পাব। আৰু আপোনালোকে ইমানেই ভিডিঅ'টো শ্বেয়াৰ কৰক যেন সমূহ অসমবাসীয়ে এই ভিডিঅ'টো পায়। আৰু লগতে মাইকেল এয়া হৈছে পুথিমাৰী ৰাসলৈ আহিছোঁ। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। এয়া পুথিমাৰী ৰাস মহোৎসৱত আহি উপস্থিত হৈছোঁ। আহি আপোনালোকক চাই থাকক ভিডিঅ'টো শেষত গ'লে মই যিমান পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে পুথিমাৰী ৰাস মহোৎসৱ। এইবাৰ পুথিমাৰী ৰাস মহোৎসৱ ভয়ানক ৰাসৰ সৃষ্টি। আপোনালোকে ইমানখিনি পাৰে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো চাবলৈ চেষ্টা কৰক। এয়া পুথিমাৰী ৰাস মহোৎসৱ মই দেখুৱাই আছোঁ।
জিনিস দিছে ভালুক 서로 찍어내 했다 그치? 이것이 서로 찍어내 আমরা উঠছি নাকি আর